নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰ স্বাগতম আজিৰ দিনটো যে ইমান হেক্টিক হ'বলৈ গৈ আছিল আমি ভাবাই নাছিলোঁ তাৰমানে আজি আমাৰ ধনুৰ এডমিশ্যন আছিলে সেয়েহে আমি গোটেইকেইটা ৰাতিপুৱা সময়তে ওলাই আহিছিলোঁ ভবা নাছিলোঁ দিনটোত কি হ'বলৈ গৈ আছিল আমি ভাবিছিলোঁ খুব আৰামতে এডমিশ্যনটো হৈ যাব সেয়েহে ধুনীয়াকৈ পুৰা চিল মাৰি আহি আছিলোঁ আমি গৈছিলোঁ নগাঁও কলেজত তাইৰ এডমিশ্যন দিবলৈ তাত প্ৰায় 2 ঘণ্টামান সময় বহাৰ পাছত আমি গম পালোঁ যে তাত আমাৰ এডমিশ্যন নহ'ব কাৰণ তাইৰ এনচিএলখন নাছিলে আমি ভাবি আছিলোঁ যে এনচিএলখন পাছত এপ্লাই কৰিম এতিয়া নহ'লেও হ'ব কিন্তু তাত কম্পালচৰি কৰি দিছিল যে এনচিএল লাগিব সেয়েহে আমি আহিলোঁ এডিপিত এডমিশ্যনৰ বাবে পাছত ইয়াতো প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান থকাৰ পিছত তাই ডিচাইড কৰিলে যে তাই এডিপিত এডমিশ্যন নলয় লাষ্টত হ'লেও যিকোনো প্ৰকাৰে তাই এনচিতে এডমিশ্যন ল'ব দিনটো এনেদৰে ঘূৰি ফুৰোঁতে একো খোৱা নাই যেতিয়া লাষ্টত আহি আমি এখন হোটেলত সোমাই লৈ কিবাকিবি খালোঁ আৰু মই এটা মাকৈও খালোঁ মানে মাকৈ খাই মই খুব ভাল পাওঁ খাই বৈ লৈ আমি আহিলোঁ জেঠাইহঁতৰ ঘৰত মানে জেঠাইহঁতৰ ঘৰত কিবা অলপ কাম আছিল এনেদৰে আজি দিনটো অপেক্ষা আৰু চিন্তাৰ মাজেৰে পাৰ হ'ল এতিয়া এডমিশ্যন কি হ'ব ভগৱানে জানে আজি ইমান ব্যস্ততা ভৰা দিনটো শেষৰ লগে লগে মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ তেনেহ'লে আজিলৈ আহিছোঁ দেই আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম